ডাক্তৰে প্ৰায় এক প্ৰকাৰে হাত দাঙি দিলে। তেওঁলোকে গম্ভীৰ স্বৰেৰে ক'লে, আমাৰ কৰণীয়খিনি আমি কৰিলোঁ, বাকী সকলো নেদেখাজনৰ হাতত। সকলো টেষ্টৰে ৰিজাল্টচোন নৰ্মেল। কিহৰ বাবে কাণ আৰু নাকৰ পৰা ইমান ব্লিডিং হৈছে আমি ধৰিবই পৰা নাই। তেজ ৰখিবলৈ যিমান বেষ্ট ইনজেকশ্যন দিব পাৰি দি দিলোঁ, কিন্তু তেজ ৰখা নাই। এইটো একেবাৰে ৰেয়াৰ কেছ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মঞ্জিত মৃন্ময় ইউটিউব চেনেলৰ আন এক ভুটীয়া ষ্টৰীৰ মাজলৈ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। ল'ৰাজনৰ নাম কনক। আমাৰ গাঁৱৰে খগেনহঁতৰ ঘৰতে বন কৰা ল'ৰাৰ দৰে থাকে। বয়স অনুমানিক 20 বছৰমান হ'ব। সঁচা কথা ক'বলৈ গ'লে তাৰ এই শ্ৰমৰ বিনিময়ত সি একো মূল্য নাপায়। মাত্ৰ 3 টাইমৰ খানা আৰু বছৰেকত কাপোৰ দুযোৰ। হ'লেও তাৰ একো আক্ষেপ নাই। তাৰ পিতৃ মাতৃ কোন সি নাজানে। অলৌ তলৌ ভোকে পিয়াহে ঘূৰি ফুৰা কনকক খগেনে সিহঁতৰ ঘৰলৈ লৈ আহিছিল। খগেন আৰু কনক দুয়ো সমবয়সীয়া। খগেন কলেজত পঢ়ে বাবে সিহঁত দুটা দিনত লগ ভাগ নহয়। কিন্তু দেওবাৰ দিনটোত সিহঁত দুটাক আৰু কোনে পায়। মাছ ধৰা, সৰু সুৰা চিকাৰ কৰা, সেই চিকাৰবোৰেৰে সিহঁত দুটাই প্ৰায়ে হাবিত বনভোজ পাতে। কিয়নো কনকে বাঁহৰ চুঙাত দি মাছ মাংস ইমান টেষ্টিকৈ ৰান্ধে যে তেনে সোৱাদ নামী দামী চেফৰ ৰেচিপিটো পোৱা নাযায়। যোৱা ডিচেম্বৰ মাহৰ ঘটনা। সেইদিনাও আছিল দেওবাৰ। সিহঁত দুটাৰ সেইদিনাও একেই প্লেন। ৰাতিপুৱা মাকে দিয়া ৰুটি দুখন কাণে নাকে গুজি খগেনৰ বাইক লৈ দুয়ো ওলাই গ'ল সিহঁতৰ গন্তব্যস্থল দিগম্বৰ পিটনিলৈ। লক্ষ্য মাছ ধৰিব আৰু সেই মাছেৰে আজিৰ খানা হ'ব হাবিত বনভোজ। আনকালে সিহঁত দুটা মাছ ধৰিব গ'লে 11টামান বজালৈকে মাছ ধৰা হৈ যায়। ঘৰলৈ বুলি অলপ মাছ ৰাখি বাকীবোৰ বনাই মেলি খাওঁতে সিহঁতৰ প্ৰায় 2-2:30 মান বাজি যায়। আৰু 2-2:30 মান বজাত আজৰি হৈ দুয়ো ঘৰমুৱা হয়। কিন্তু আজি মাত্ৰ 2টা সৰু সৰু মাছৰ বাহিৰে সিহঁতে একো পোৱা নাছিল। কনকে ক'লে, খগেন আজি আমাৰ কপাল বেয়া, যাওঁ ব'ল, নেক্সট সপ্তাহত আহিম। খগেনেও হয় ভৰ দিলে আৰু দুয়ো সৰু পুঠি মাছ দুটা কাষতে পেলাই ভৰি হাত ধোৱাত লাগিল। ভৰি হাত ধুই থাকোঁতে সিহঁতে কুকুৰা ডাক দিয়াৰ শব্দ শুনিলে। দুয়ো আচৰিত হ'ল, কিয়নো এই পিটনিখনৰ আশে পাশে বহু দূৰলৈকে কোনো জনবসতি নাছিল। তেন্তে কুকুৰা আহিল ক'ৰ পৰা? চিন্তা চৰ্চা কৰোঁতেই সিহঁতে দেখিলে এটা ডাঙৰ ৰঙা মতা কুকুৰা কাষৰ হাবিখনৰ পৰা ওলাই আহি সিহঁতে পেলাই থোৱা সৰু পুঠি মাছ দুটা খোৱাত লাগিল। কনকৰ মনত এটা দুষ্ট বুদ্ধি খেলালে। সি ফুচফুচাই ক'লে, আৰে মাছ নাপালে কি হ'ল, আজি ইয়াকে মৰা যাওক। ইয়াকে কৈ দুয়ো ইফালে সিফালে চাব ধৰিলে। কোনো মানুহ নাই। দেৰি নকৰি কনকে তাৰ পকেটৰ পৰা কেটেপা ওলালে। কনকৰ হাতৰ নিচান একদম পোন আছিল। কেটেপাৰ গুটি গৈ কুকুৰাটোৰ মাথা দুফাল কৰি পেলালে। সেই সময়তে শুনা গ'ল 12 বজাৰ ট্ৰেইনখনৰ হৰ্ণৰ মাত। অৰ্থাৎ পুৰা 12 বজাত মুৰ্গীটোৰ প্ৰাণবায়ু উৰি গ'ল। সিহঁতে সিদ্ধান্ত ল'লে যে সেইদিনা আৰু হাবিত সিহঁতে বনভোজ নাখায়, কিয়নো সময় বহুত হ'ল। গতিকে সিহঁতে মুৰ্গীটো কাপোৰতে মেৰিয়াই ঘৰ পালেগৈ। কাপোৰত মেৰিয়াই লৈছিল কিয়নো বেলেগ মানুহে নহ'লে গম পাব যে সিহঁতে ক'ৰবাৰ পৰা কুকুৰা এটা মাৰি আনিছে বা চুৰ কৰি আনিছে। ঘৰ গৈ খগেনে মাকক আদ্যপন্ত বিৱৰি ক'লে। মাক ভয়তে পেঁপুৱা লাগিল। মাকে ক'লে, বোপাইহঁত তহঁতে কুকুৰাটো নাখাবি, কোনোবাই কিবা কৰি এৰি দিয়া কুকুৰা হ'ব পাৰে। সিহঁতে মাকৰ কথাত হাঁহি দিলে আৰু কুকুৰাটো কুটিব ধৰিলে। কনকে মন কৰিলে কুকুৰাটোৰ মাথাটোত য'ত কেটেপাৰ গুটি লাগিছিল তাৰ পৰা এতিয়াও তেজ নিৰ্গত হৈয়ে আছে। সি কথাষাৰ ইমান গুৰুত্ব নিদি কুকুৰাটো কুটি বাচি ৰান্ধিব ধৰিলে। মাকে যিহেতু কুকুৰাটো নাখালে, গতিকে সিহঁত দুটাই বাহিৰতে কুকুৰাটো বনাই মেলি খাই পেলালে আৰু যিখিনি বাচিলে সেয়া ৰাতিপুৱা খাবলৈ থৈ দুয়ো শুবলৈ যোৱালৈকে ৰাতি প্ৰায় 10 মানেই বাজিল। খগেনহঁতৰ ঘৰত মাকে অকলে কাষৰ ৰুম এটা থৈ আনহাতে খগেন আৰু কনক আন এটা ৰুমত থৈ। বাপেক নথকা ঘৰ, সদস্য ইমানেই। ৰাতি 12 মান বাজিছে। হঠাৎ কনকৰ চিঞৰত মাক আৰু খগেন সাৰ পালে। ৰুমৰ লাইট জ্বলাই যি দেখিলে লগে লগে খগেনো বেহুচ হৈ গ'ল। কিয়নো কনকৰ কাণ আৰু নাকৰ পৰা অবিৰাম তেজ বৈ যাব ধৰিছে আৰু সি উশাহ লোৱাত
কষ্ট পাইছে। তেনেতে মাকো ৰুমলৈ আহিল। ৰুমৰ অৱস্থা দেখি তেওঁ চিঞৰ বাখৰ লগাই কাষৰ মানুহ মাতি আনিলে। কোনোবা এটাই এম্বুলেঞ্চ মাতিলে। এম্বুলেঞ্চো আহিল। খগেনৰো তেতিয়ালৈকে হুঁচ আহিল। চিভিল হস্পিটেলত কনকৰ ট্ৰিটমেণ্ট আৰম্ভ হ'ল। কিন্তু ব্লিডিং বন্ধ হোৱা নাই। তাৰ মুখখন হেতা পৰি যাব ধৰিলে। ডাক্তৰসকলে এক প্ৰকাৰে হাত দাঙিয়ে দিলে। তেওঁলোকে গম্ভীৰ স্বৰেৰে ক'লে, আমাৰ কৰণীয়খিনি আমি কৰিলোঁ, বাকী সকলো নেদেখাজনৰ হাতত। সকলো টেষ্টৰে ৰিজাল্টছো নৰ্মেল। কিহৰ বাবে কাণ আৰু নাকৰ পৰা ইমান ব্লিডিং হৈছে আমি ধৰিবই পৰা নাই। তেজ ৰখিবলৈ যিমান বেষ্ট ইনজেকশ্যন দিব পাৰি দি দিলোঁ, কিন্তু তেজ ৰখা নাই। এইটো একেবাৰে ৰেয়াৰ কেছ। গতিকে আপোনালোকে সকলোখিনি ভগৱানৰ হাতত এৰি দিয়ক। ডাক্তৰৰ কথা শুনি খগেনৰ মাক এক প্ৰকাৰৰ দৌৰিয়ে ৰুমৰ পৰা ওলাই গ'ল। খগেনো মাকৰ পিছে পিছে দৌৰি গ'ল। মাকে তাক ক'লে, তই কনকৰ কাষত থাক, মই খৰ্গেশৰ বেজৰ ওচৰৰ পৰা আহোঁ। খগেন কনকৰ কাষলৈ ঘূৰি গ'ল। ইফালে খগেনৰ মাক গাঁৱলৈ ঘূৰি গ'ল আৰু বাহিৰে বাহিৰে খৰ্গেশৰ বেজৰ ওচৰ পালেগৈ। বেজ হিচাপে খৰ্গেশৰ এক বিশেষ সুনাম আছে। তেওঁ মঙলচোৱাত লাগিল। মঙলৰ অন্তত তেওঁ ক'লে, সেই ল'ৰাটোৱে বন দেৱতাৰ নামত এৰা কুকুৰাটো মাৰি পেলালে, যাৰ বাবে তাৰ এই দশা হৈছে। মই কেইটামান সৰিয়হ জাৰি দিছোঁ, এইখিনি তাৰ গাত ছটিয়াই দিবি, তেতিয়াহে ডাক্তৰী দৰৱে কাম কৰিব। আৰু বন দেৱতালৈ পূজা আগকৰ আৰু ক্ষমা প্ৰাৰ্থনা কৰ বুলি কৈ বেজে খগেনৰ মাকক বিদায় দিলে। খগেনৰ মাকেও বেজে কোৱা ধৰণেৰেই কামখিনি কৰি গ'ল। বেজে দিয়া বিধান পালন কৰা মাত্ৰকে ডক্তৰৰ দৰৱে কাম কৰিব ধৰিলে আৰু লাহে লাহে কনক সুস্থ হৈ আহিলে। মেডিকেলৰ পৰা ৰিলিজ পোৱা মাত্ৰকে কনক আৰু খগেনে পিটনিৰ পাৰত গৈ বন দেৱতাৰ নামত পূজা আগবঢ়ালে। লগতে এটা ৰঙা মতা কুকুৰা বন দেৱতাৰ নামত এৰি দিলে আৰু কাণত ধৰি শপত খালে যে এতিয়াও আৰু দিগম্বৰ পিটনিৰ কাষলৈ সিহঁত নাহে। গতিকে ভিউৱাৰ্ছ, আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভুটীয়া কাহিনীটো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো এনেকুৱা ধৰণৰ ৰহস্যময়ী ভুটীয়া কাহিনী আমি প্ৰত্যেক সপ্তাহে আমাৰ চেনেললৈ লৈ অনাৰ চেষ্টা কৰোঁ। ধন্যবাদ।